নমস্কাৰ জনাইছোঁ। আজি আমাৰ কোৰ্ট ফিল্ডত মিটিং এখন আছে, এই তালৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এতিয়া উপস্থিত হ'লোঁ কোৰ্ট ফিল্ডত। এয়া আমাৰ জয়ন্ত ভূঞা তাৰপৰা বসন্ত গ'লে গ'ল। আজি আমাৰ ভেটেনেৰী প্ৰগ্ৰেম এটা আছে। এয়া হ'ল বসন্ত, আমাৰ লগৰ সতীৰ্থ, আৰু এজন আছে ৰ'ব কিমান আমি ভিতৰলৈ গৈ আছোঁ। নামটো ৰেজিষ্টাৰ কৰিব লাগে, ৰেজিষ্টাৰ কৰি লওঁ। এয়া আমাৰ জয়ন্ত ভূঞা আগে আগে গৈছে। এয়া চনত ভাই বুলি কয়, আৰু এজন আহি আছে। আমাৰ মিটিং আৰম্ভ হৈ গৈছে, এখন দি আছে। এয়া আমাৰ জয়ন্ত ভূঞাই শহাবোৰ চাইছে। কৃষি বিভাগ যোৰহাট, এয়া মীন বিভাগ। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট। গিৰ ছাগলী কাষ্টমাৰে সেইটো লৈ লয়। প্ৰথম দেখিবলৈ ভাল দেখিলে, ধুনীয়া দেখিলে লৈ ল'লে, অকণো জ্ঞান নাই তাৰ ওপৰত। ইয়াত তাৰ ঘৰত এটাও ছাগলী নাই, তাৰ ঘৰত সি ডাইৰেক্ট বিটেল কিনিছে। ইয়াত প্ৰথম আহিছে, সেইটো এক্সপৰ্ট হৈ আহিছে। তাৰ কাৰণে সেইটো বস্তু আমি পুৰা বিভিন্ন প্ৰজাতি আৰু শহাবোৰ আৰু কি প্ৰজাতি আছে? পাৰৰ অলমষ্ট 8টা পৰা 10টা ভেৰাইটি মোৰ ওচৰত এভেইলেবল আছে। তাৰপিছত মাইচৰ ৰডেন্সৰ এভেইলেবল আছে 3টা পৰা 4টা ভেৰাইটি। তাৰপিছত এক্সটিক চৰাই যিখিনি মানে বাজৰি লভৰ তেনেকুৱা টাইপ চৰাইখিনি এভেইলেবল আছে। এক্সটিক এনিমেলছ এভেইলেবল আছে মোৰ ওচৰত, তো সেইখিনি আপুনি পাই যাব। লৈ আহিছে মোৰ ঘৰত এভেইলেবল আছে। ৰেবিট 800 টকা যোৰা দাদা। চব 500 টকা যোৰা।